নমস্কাৰ। মই আজি কি ক'ব খুজিছোঁ, মই বহুত সামাজিক মাধ্যমত দেখি আছোঁ যে জুবিনে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। মই কাঞ্চনজংঘা। তাৰ অৰ্থটো কি? বহুতে বহুত ধৰণে কৈছে। তেওঁ হয়তো এইটো কৈছিলে, কিন্তু তথাপিও তেওঁ অসমলৈ ঘূৰি আহিলে, তেওঁ কামাখ্যালৈও গৈছিলে। গতিকে তাৰ মানে কি? এই কথাষাৰ কোৱাৰ আৰু তেতিয়াহ'লে যদি কোনো জাতিয়েই নাই, তেতিয়াহ'লে তেওঁ বম্বেৰ পৰা অসমলৈ কিয় ঘূৰি আহিলে? তাৰ ওপৰত এইটো এটা সাঁথৰৰ নিচিনা হৈছে। তাৰ ওপৰত মই মোৰ নিজৰ অভিজ্ঞতাৰ কথা ক'বলৈ লৈছোঁ। আমি যদি গভীৰভাৱে চাওঁ, তেতিয়াহ'লে আমাৰ আচলতে কোনো জাতি নাই, ধৰ্মও নাই। এই যদি মনটোক চাওঁ, যে বিশাল মনটো, তাত জাতি এটা ধাৰণা, জাতি বোলা কথাটো এটা ধাৰণা, ধৰ্ম এটা ধাৰণা, ভগৱান এটি ধাৰণা। যেতিয়া আমি এই সকলোবোৰ ধাৰণাক পেলাই দিওঁ, আঁতৰাই দিওঁ, বা ধাৰণাবোৰক আমি ধৰি নাথাকোঁ, ধাৰণাবোৰক আমি এৰি দিওঁ, ধাৰণাবোৰ আহে আৰু যায়, তেতিয়া সেইটো সম্পূৰ্ণভাৱে মুক্ত। সেইটো বিশাল, সেইটো পৰিধিবিহীন, আৰু সেই বিশালতাই সকলোকে আঁকোৱালি লয়। গতিকে জুবিনে যে কৈছে মোৰ জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, এয়া গভীৰ, এই কথাষাৰ অতি গভীৰ। কাৰণ আমি গভীৰতাত বা গভীৰলৈ যদি আমি সোমাই যাওঁ, আমাৰ নিজৰ মনটোক আমি চাওঁ, আচলতে একোৱেই নাই। সেই বিশালতাৰ পৰাই সকলোবোৰৰ সৃষ্টি হয়, আৰু সেই বিশালতাতে সকলোৱে লয় যায়। এই সকলোবোৰ এটি এটি শব্দ, জাতি, ধৰ্ম, ভগৱান, এটি এটি শব্দ, এটি এটি ধাৰণা। আৰু আমি ধাৰণাৰ দৰে যদি জীৱনটো পৰিচালিত কৰিব খোজো, আমাৰ অন্তৰখন অতি সংকীৰ্ণ হৈ যাব। এতিয়া কথা হ'ল, সেইটো হয় এবছলিউট লেভেলত বা একেবাৰে ভিতৰত সেয়া, তাৰ কোনো জাতি নাই, কাৰোৰে কোনো জাতি নাই, ধৰ্ম নাই, ভগৱান নাই। কিন্তু জুবিন যেনেকৈ অসমলৈ উঠি আহিছিল, মই আজি মোৰ অসমৰ বাহিৰত 1989 চনতে বাহিৰলৈ ওলালোঁ। আজি প্ৰায় 35 বছৰে বাহিৰত, ইংলেণ্ডত 22 বছৰ। তথাপিতো মই অসমীয়াতে কথা কওঁ। মোৰ এতিয়াও মোৰ প্ৰিয় খাদ্য এই 80 দশকত ডিব্ৰুগড়ত জৈন হোটেলত খোৱা ধোচাটো, আমাৰ গভৰ্ণমেণ্ট স্কুলৰ ফ্ৰণ্টত ককাইজনে বেচা এই বুটমাহকেইটা, নতুবা এই ঘুগনিখিনি, নহ'লে আমি টিফিনৰ সময়ত খোৱা এই পৰঠাকেইটা, সেয়াই মোৰ প্ৰিয় খাদ্য। মই তাকেই বিচাৰি থাকোঁ ইয়াতো মই সেই তেনেকৈ ঘুগনি বনাব খোজোঁ। মোৰ ভাবোঁ যেতিয়া অন্তৰৰ গভীৰ ভাৱবোৰ মই যেতিয়া প্ৰকাশ কৰিব বিচাৰোঁ, তেতিয়া মই সদায় অসমীয়াতে কওঁ। ইংৰাজীত হয়তো মই সিমান গভীৰ অন্তৰৰ ভিতৰলৈ মই সোমাই গৈ মই ভাৱবোৰ প্ৰকাশ কৰিব নোৱাৰোঁ। যেতিয়া মই ইয়াত জুৰি এটি দেখোঁ ইংলেণ্ডত, মোৰ সেই ডিব্ৰুগড়ৰ সেই জুৰিবোৰলৈ মনত পৰে, য'ত আমি চেপা পাতি মাছ ধৰিছিলোঁ। আজি 30 বছৰ বাহিৰত থাকিও মইতো অসমীয়াই হৈ থাকিলোঁ। কিন্তু হয়, এতিয়া দুটা কথা। এটা হ'ল, গভীৰ ভিতৰত চালে আমাৰ একো নাই, কিন্তু আমি যেনেকৈ ডাঙৰ হৈছোঁ, আমাৰ এটা সাংস্কৃতিক প্ৰভাৱ আমাৰ ওপৰত আহিছে, এটা ভাষাৰ এটি প্ৰভাৱ আহিছে। গতিকে এই পৃথিৱীত যেতিয়া আমি জীয়াই থাকোঁ, এই পৃথিৱীখন হয় বহুত ধাৰণাৰে এই পৃথিৱীখন সৃষ্টি। সেইবোৰত যেতিয়া আমি জীয়াই থাকোঁ, আমি সেই ধাৰণাবোৰ লৈয়েই জীয়াই থাকোঁ। কিন্তু এইটো এটা সাঁথৰ, কিন্তু একেটা সময়তে আমি জানিব লাগিব যে আমি মুক্ত। আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো হয়তো সাধাৰণতে কোৱা ভগৱানো নাই। সেইটো আমাৰ অন্তৰৰ, আমি সেইটো জানিব লাগিব।
তাৰ পৰা আমি এই পৃথিৱীত জীয়াই থাকিব লাগিব। এই পৃথিৱীত জীয়াই থাকিবলৈ আমাৰ ভাষা লাগিব, আমাৰ এটা জাতি থাকিব, যাৰ লগত আমি সহজে মিলিব পাৰোঁ। আমি একেই ধৰণৰ কথা, একেই ধৰণৰ হয়তো, আৰু ধৰ্ম নাই বুলি কৈছে, কিন্তু মইতো সকলোতে যাওঁ, মই মন্দিৰলৈ যাওঁ, মই মছজিদলৈ যাওঁ, মই খ্ৰীষ্টান চাৰ্চলৈ যাওঁ। ভগৱান নাই, হয়, ভগৱান মোৰ কাৰণে এটা ধাৰণা নহয়, ভগৱান মোৰ কাৰণে এটি চিম্বল নহয়, ভগৱান মোৰ কাৰণে এটি ধাৰণা নহয়, কিন্তু কিবা এটা যিটো মনে হয়তো ঢুকি নাপায়, সকলোবোৰ ভাৱ আৰু সকলোবোৰ ধাৰণা এৰি দিলে, সেই শব্দটো এৰি দিলে, সকলোবোৰ শব্দ এৰি দিলে এটা বিশাল, সেয়াই হয়তো ভগৱান, এইটো এটা নাম। গতিকে এইটো এটা হাথৰ হিচাপে আহিছে, কাৰণ আমি দেখো হয় জুবিনৰ জীৱনত, জুবিনে সেইষাৰ কথা কৈছে, কিন্তু তেওঁ আকৌ বম্বেৰ পৰা অসমলৈ উভতি আহিলে। গতিকে এটা হাথৰ হৈ গৈছে সকলোৰে কাৰণে। কিয় কৈছে, কি কথা? কিন্তু জুবিনে অন্তৰৰ পৰা উপলব্ধি কৰিছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মোৰ কোনো, মই মুক্ত। সেইকাৰণে তেওঁৰ অন্তৰখন ইমান বিশাল আছিল, এখন পৰিধিবিহীন অন্তৰ, যাক অকল মানুহকেই নহয়, জীৱ জন্তু সকলোকে আঁকোৱালি লৈছিল। কিন্তু ঠিক সেই সময়তে সেই পৃথিৱীত থাকিবলৈ হ'লে আমাৰ কিছুমান সৰুৰ পৰা অহা ভাষাই দিয়ে আমাক, এটা সংস্কৃতি দিয়ে। সেই সময়ত আমি এই পৃথিৱীত থাকিবলৈ হ'লে তাৰ লগত আমি সাধাৰণতে এটা সহজ ভাৱ কৰি তোলো। কিন্তু সেইটো নহয় যে যিটো মোৰ ভাষা, মই অসমীয়া, হয় মোৰ ভাষা মোৰ অসমীয়া, মোৰ সংস্কৃতি মোৰ অসমীয়া, এইটো নহয় যে মই আন কোনোবা এজন ভাষাৰ মানুহক মই ঘৃণ কৰিম। কিয়নো মই জানো গভীৰতাৰ ভিতৰত, মোৰ অন্তৰৰ গভীৰ ক'ৰবাত, যে ভাষাও নাই, ধৰ্মও নাই, ভগৱানো নাই, সকলো মুক্ত। গতিকে মই আন কোনোবা এজনক মোৰ দৰে ভাষা নোকোৱাৰ কাৰণে আনজনে মই ঘৃণ কৰিম, সেইটো নহয়। তেওঁ বেলেগ ৰাষ্ট্ৰৰ হ'ব পাৰে, বেলেগ ধৰ্মৰ হ'ব পাৰে, বেলেগ ভাষাৰ হ'ব পাৰে, মই তেওঁক ঘৃণ নকৰোঁ বা মই তেওঁক বেয়া নাপাওঁ। যেনেকৈ এজন অসমীয়াৰ প্ৰতি মোৰ আন্তৰিকতা আছে, এই আনজন মানুহৰ প্ৰতি মোৰ সেই সমানেই আন্তৰিকতা আছে। অকল মানুহ বুলিয়ে নহয়, গছ গছনি, জীৱ জন্তু, এই সকলো। একেবাৰে গভীৰতাত হ'লে আমাৰ আৰু সেই গছজোপাৰ মাজত আচলতে একো পাৰ্থক্য নাই, সেই চৰাইটোৰ মাজত পাৰ্থক্য নাই। তথাপিও আমি চৰাইৰ মাজত বাঁহত থাকিব নোৱাৰোঁ, পাৰিম জানো? ঠিক তেনেকৈ আমি জানো অন্তৰৰ ভিতৰৰ পৰা একোৱেই নাই, সম্পূৰ্ণভাৱে মুক্ত। কিন্তু আমি যেনেকৈ ডাঙৰ হৈছোঁ, যি খাদ্য খাই ডাঙৰ হৈছোঁ, যি সংস্কৃতিত ডাঙৰ হৈছোঁ, সেইবোৰৰ লগত আমি সহজে তেওঁলোকৰ লগত মিলি যাব পাৰোঁ। আৰু তাক আমি বিচাৰোঁ। মই কৈছোঁ, মোৰ গভীৰতম কথাবোৰ মই অসমীয়াতে ক'ব পাৰোঁ, মই আন ভাষাত সিমান নোৱাৰোঁ, হিন্দীতো নোৱাৰোঁ বা ইংলিছতো নোৱাৰোঁ। মই অসমীয়া মানুহ পালে কথা পাতি ভাল পাওঁ, মিলে, ডিব্ৰুগড়ৰ কথা পাতোঁ, চৰাইৰ কথা পাতোঁ, সকলোবোৰৰ কথা পাতোঁ। কিন্তু এইটো নহয় যে মই ইংলিছ মানুহ এজনৰ লগত আন্তৰিকতা নাই, আছে, সমানেই আছে। কিন্তু হয়তো মই সিমানকৈ মোৰ অন্তৰৰ কথাবোৰ মই প্ৰকাশ কৰিব নোৱাৰোঁ, কিন্তু মোৰ আন্তৰিকতা কিন্তু সিমানেই আছে। গতিকে এইটো ইমান সহজভাৱে এই জাষ্ট বাক্যটো ক'লেই মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, ক'লেই বুলিয়ে একো হৈ নাযায়, যেতিয়ালৈকে আমি অন্তৰত গভীৰভাৱে অনুভৱ নকৰোঁ যে প্ৰকৃততে আমাৰ ভাষা নাই, আমাৰ জাতি নাই, আমাৰ ধৰ্ম নাই, আমাৰ কোনো ভগৱান নাই, মুক্ত। যেতিয়ালৈকে আমি অন্তৰত অনুভৱ নকৰোঁ, তেতিয়ালৈকে এইটো এটা ধাৰণা হৈ পৰিব, আৰু যেতিয়াই এটা বস্তু ধাৰণা হৈ পৰে, এইটো এটা নতুন ধৰ্মৰ নিচিনা হৈ পৰিব। আৰু যেতিয়া ক'ব মোৰতো জাতি নাই, ধৰ্ম নাই, মোৰ ভগৱান নাই, তোৰ আছে, তই মোতকৈ বেয়া। গতিকে এটা সংঘৰ্ষৰ সৃষ্টি হ'ব, যিটো জুবিনে হয়তো কেতিয়াও বিচৰা নাছিলে। কাৰণ জুবিনে গভীৰভাৱে অনুভৱ কৰিছিলে, এইটো তেওঁৰ কাৰণে এটি বাক্য নহয়, তেওঁ গভীৰ অন্তৰত সেইটো অনুভূতি আছিল। আৰু যদি আমি সেইটো অনুভূতি নকৰাকৈ, আমাৰ কোনো জাতি নাই,
আমাৰ কোনো ধৰ্ম নাই, সেইটোক আমি এটা নতুন এটা কিবা এটা নতুন এটা ধৰ্ম বা নতুন এটা জনগোষ্ঠীক সৃষ্টি কৰিব খোজো, যে আমাৰ জাতি নাই, ধৰ্ম নাই, তাহাঁতৰ জাতি আছে, ধৰ্ম আছে, গতিকে আমি তাহাঁতকৈ পৃথক, গতিকে এটা সংঘৰ্ষৰ সৃষ্টি হ'ব। মই দেখিছোঁ ক'ৰবাত গৈ পেলাই সমাধিস্থলত গৈ কোনোবাই লগুণ ছিঙি দিছে, নাজানো তেওঁৰ অন্তৰত কি আছে। যেতিয়ালৈকে অন্তৰত গভীৰভাৱে উপলব্ধি নহয়, বৈজ্ঞিক এই ডায়লগটো ৱালত লিখি থৈ ক'লে, কোনোবাই লগুণ ছিঙি দিলে, একো নহয়। সেইটো মই কৈছোঁ, সেইটো এটা সমাজত সংঘৰ্ষহে সৃষ্টি কৰিব, এটা নতুন কিবা এটাৰ সৃষ্টি কৰি দিব, বেলেগ কিবা এটা, বেলেগ এটা গোষ্ঠী, বেলেগ এটা কিবা এটা সৃষ্টি হ'ব। গতিকে আমি সাৱধান হ'ব লাগিব। কাৰণ জুবিনে গভীৰভাৱে অনুভৱ কৰিছিলে, তাৰপিছতহে তেওঁ সেইটো কৈছিলে। আৰু তেওঁৰ জীৱনত আমি দেখিছোঁ কোনো ধৰ্ম, কোনো ভাষাৰ সকলোকে আঁকোৱালি লৈছিল। যাৰ জাতি আছে, ধৰ্ম আছে, তেওঁলোককো আঁকোৱালি লৈছে। গতিকে এইটো এটা হাতৰ, গতিকে সেই বিষয়ে বহুত সামাজিক মাধ্যমত চলি আছে। গতিকে মই ভাবিলোঁ, তাৰ কাৰণে মোৰ হঠাতে মনত পৰিল এইটো, আৰু সেইকাৰণেই মই ক'লোঁ। আৰু সেই যে গভীৰ সেই শব্দটো অনুভৱ কৰিবলৈ হ'লে আমি কোনো কিতাপ পঢ়ি বা ডায়লগ দি আমি অনুভৱ কৰিব নোৱাৰোঁ। তাত হ'লে আমি অন্তৰৰ গভীৰলৈ সোমাই যাব লাগিব। আমি সকলোবোৰ ধাৰণাবোৰ পেলাই দিব লাগিব। তেতিয়াহ'লে সেই বিশালতাক আমি আঁকোৱালি ল'ব পাৰিব। আৰু সেই বিশালতাই ভগৱান, যিয়ে নাম দিলোঁ। গতিকে আমি যদি সেয়া অনুভৱ নকৰাকৈ জাষ্ট এটা ডায়লগ কৰি দিওঁ, সেইটোৱে এখন সংঘৰ্ষৰ সৃষ্টি কৰিব। গতিকে জুবিনক জানিবলৈ আমি নিজৰ অন্তৰৰ ভিতৰত সোমাই যাব লাগিব, চাব লাগিব আমাৰ মনটো, এই বিশাল মনটো। ঠিক আছে, ধন্যবাদ।